অকল প্ৰচাৰৰ জোৰত যদি আমি যদি প্ৰথম হলটো যদি প্ৰথম দিনা ভৰাই দিলোঁ সেই মানুহখিনি আৰু উভতি নাহে আৰু আনকো নকয় চিনেমাখন চাবলৈ কিন্তু যদি তেওঁলোকে যদি আহি কোৱালিটি পাই যায় নহয় 10% মানুহ যদি সোমোৱাব পাৰোঁ আমি প্ৰথম দিনাখন তাৰপিছত এটা এক্সপনেনচিয়েল গ্ৰ'থ হয় সেই 10% আৰু 10 পঠিয়াব সেই 20 আৰু 20 পঠিয়াব 40 আৰু 40 পঠিয়াব এনেকৈ 100% হৈ যাব এদিন গতিকে এইটো বস্তুৰ কাৰণে মই এই প্ৰচাৰটোত ইমান জোৰ দিয়া নাছিলোঁ মই কোৱালিটি প্ৰডাক্টত জোৰ দিছিলোঁ তো আপোনালোকেতো নিশ্চয় গম পাইছে শ্ৰী ৰঘুপতি মাত্ৰ 21 দিনতে 10 কোটিৰো অধিক টকা ইনকাম কৰি অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ইনকাম কৰা চিনেমা হিচাপে পৰিগণিত হ'ল আগতে এটা ৰত্নাকৰৰ ৰেকৰ্ড আছিল যিখন যতীন বৰাৰ চিনেমা আছিল তো আপোনালোকে মেক্সিমামে চাইছে তো সেইখন চিনেমাই 63 দিনত 9 কোটি 50 লাখ টকা ইনকাম কৰিছিল তো সেই ৰেকৰ্ডটো আছিল তো সেই ৰেকৰ্ডটো ভাঙি শ্ৰী ৰঘুপতি অসমৰ ইতিহাসৰ প্ৰথমখন চিনেমা হ'ল যিখন চিনেমাই 10 কোটিৰো অধিক টকা ইনকাম কৰি অসমৰ এটা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰেকৰ্ড সৃষ্টি কৰিলে তো এতিয়াও অসমৰ গোটেই চিনেমা হলত ৰঘুপতি চলি আছে তো কিমান টকা ইনকাম কৰে ইটাকলৈকে ক'ব পৰা হোৱা নাই তো আৰু ইনকাম কৰক চিনেমাখনে তো সেইটোৱে আশা কৰিছোঁ এতিয়া আমি মেইনলি কথা পাতিম এই চিনেমাখন ইমান বেছি ছাকচেছৰ পাছত কি মানে ৰহস্য আছিল মানে কি মানে মেইন কাৰণ তো সেই বিষয়ে আজি কথা পাতিম এই ভিডিঅ'টোত তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথমে চাওক এই চিনেমাখনৰ যিবিলাক কেৰেক্টাৰ আছিল তো একদম নিখুঁতভাৱে চুজ কৰা হৈছিল তো ৰবি শৰ্মা আৰু সুব্ৰত কাকতি মানে একদম নিখুঁতকৈ এই কেৰেক্টাৰকেইটা মানে বাছি লৈছিল কাক মানে কি ৰোলত দিব তো সেইটো চবতকৈ ইম্পৰ্টেণ্ট পইণ্ট আছিল তো তেখেতসকলে বহুত ক্ষেত্ৰত নিউজত কৈছে যে আমি কেৰেক্টাৰকেইটা বাছি উলিয়াওঁতে মানে বহুত টাইম লাগছিল চাওক অৰুণ নাথক ইমান ধুনীয়া এটা কেৰেক্টাৰ দিছে তো তেখেতে এটা মানে কি এজন মানে বৈশাল মানুহ তথাপিও তেখেতৰ মনত যিটো এটা মানে কি ল'ৰাৰ নিচিনা স্বভাৱ তো এজন জেংগ মানে একদম পূৰা BSCৰ খাই এনজয় কৰা মানুহ এজনৰ মানে এটা ৰোল এটা তেখেতক দিছে আৰু তো তেখেতক চাই সঁচাকৈ চবে মানে কি তেখেতৰ কথাই আলোচনা কৰি আছে ফেচবুকত হওক বা য'তে নহওক তো তেখেতৰ এক্টিংটো এটা বহুত ডাঙৰ প্লাছ পইণ্ট এই চিনেমাখনৰ লগতে সিদ্ধাৰ্থ শৰ্মাক মানে কি ভাবাই নাছিল কোনোৱে তেখেতকতো একদম কমেডিতে দেখা পাই থাকে তো বেহৰবাদী আউটপোষ্টত চবে তেখেতক আপোনাৰ কমেডি ৰোলতে চাই থাকে বা তেখেতে যিবিলাক ৰোল কৰে এনেকুৱা কমেডি টাইপৰে ৰোলবিলাক বেছিকৈ কৰে কিন্তু ভাবা নাছিল তেখেতে কমেডিৰ লগতো ইমান ধুনীয়া এটা ইম'চনেল ৰোল এই শ্ৰী ৰঘুপতি চিনেমাখনত তেখেতে দেখাব তেখেতৰ মানে দুটা কেৰেক্টাৰ আছে এই চিনেমাখনত তো মানে যিবিলাক মানে চাইছি তো মানে চবৰে মানে মাথা নষ্ট হৈ গৈছে সিদ্ধাৰ্থ কাকতিৰ সেই মানে টেলেণ্টটো দেখা পাই কিনে তো তেখেতৰ ৰোলটোৰ কথা চবে মানে আলোচনা কৰি আছে আৰু লগতে মানে কি ৰাজ শৰ্মা 17 বছৰ মূৰত তেখেতক মানে ইন্ট্ৰডিউচ কৰিছে চিনেমাত তো তেখেতে ভিলেনৰ ৰোল কৰিছে আৰু ভিলেনৰ ৰোল মানে কি আৰু যেনেকুৱা ধৰণৰ এটা ভিলেনৰ ৰোল তেখেতে দিছে এই চিনেমাখনত যেনেকৈ আমি বলিউডৰ ডাঙৰ চিনেমাবিলাকত মানে ভিলেনবিলাক দেখাব তো সেনেহেন ধৰণৰ এটা তেখেতে মানে এক্টিং এই চিনেমাখনত দেখুৱাইছে আৰু ৰবি শৰ্মাই এটা কথা কৈছে যে এই চিনেমাখনত মানে অকল চিনেমাৰ হিৰোটোক লৈয়ে মানে স্ক্ৰিপ্টটো লেখা নাছিল তেখেতে মানে প্ৰতিজন কেৰেক্টাৰকে এজ এ হিৰো হিচাপে লৈ মানে স্ক্ৰিপ্টটো লিখিছিল প্ৰতিজন কেৰেক্টাৰৰে মানে সুন্দৰ ডাইলগ তেখেতে ইনক্লুড কৰিছিল সেইকাৰণে মানে চিনেমাখন ইমান বেছি ছাকচেছ হ'ল আৰু প্ৰতিজন দৰ্শকে মানে চিনেমাখনৰ কাহিনীটোৰ লগত নিজকে মানে ৰিলেট কৰিব পাৰিছে তেখেতে কৈছিল মানে মই যিহেতু ৰাইটাৰ তো মই মানে হেলিকপ্টাৰৰ পৰা নামা শ্বটটো ল'ব পাৰিলোঁ বা নামি দামী গাড়ীৰ পৰা নামা শ্বটবিলাক মোক লৈয়ে লেখবা পাৰিলোঁ কিন্তু তেখেতে এইটো কাম কৰা নাই তেখেতে মেইনলি আপোনাৰ যিবিলাক ভিলেন আছে তো ভিলেনবিলাককে ডাঙৰ গাড়ীৰ ব্যৱহাৰবিলাক দেখুৱাইছে হেলিকপ্টাৰৰ ব্যৱহাৰটো দেখুৱাইছে তেখেতে এই ৰঘুপতিখনত স্ক্ৰিপ্টখন মোৰ মই নিজে হেলিকপ্টাৰৰ পৰা নামিব নোৱাৰিলোঁ হয় নেকি মই এটা কেৰেক্টাৰ লিখিলোঁ হয় চিনটো লিখিলোঁ যে হেলিকপ্টাৰৰ পৰা মই নামিম দেখিবলৈ ইমান ভাল লাগিব মোৰ এটা জীৱনৰ প্ৰথম অভিজ্ঞতা হ'ব হেলিকপ্টাৰৰ পৰা আজিলৈকে উঠা নাই হেলিকপ্টাৰ আমি দুখীয়া এক্টৰ অসমৰ কিন্তু মই নাই কৰা মই বেলেগক দিছোঁ কাৰণ মই জানো সি কাহিনীটো ওপৰলৈ লৈ যাব মই ওপৰলৈ গৈ লাভ নাই তো মই এতিয়া দামী গাড়ীৰ এণ্ট্ৰেঞ্চ ইন্ট্ৰডাকশ্যন চিন হেৰিৰ যিমান ধুনীয়া ভিলেনকেইটাৰ মোৰ নহয় আৰু একশ্যনৰ ক্ষেত্ৰত অসমীয়া চিনেমা জগতত আজিলৈকে মানে এনে নিখুঁত একশ্যন হোৱা নাই তো আপোনালোকে নিশ্চয় চাই কিনেতো গম পাইছে যিটো লেভেলৰ একশ্যন হৈছে গোটেই চিনেমাখনত সঁচাকৈ মানে কি চেলুট দিব লগা একশ্যন তো সেনেহেন লেভেলৰ যিহেতু একশ্যন হৈছে তো সেই এটা দৰ্শকে বহুত বেছি ভাল পাইছে বুলি মই ভাবোঁ আৰু এটা এট্ৰাকশ্যন হৈছে মানুহৰ একশ্যনটো মানে ইমান ধুনীয়া একশ্যন তো সেনেকুৱা একশ্যন মানে ৰত্নাকৰতো হোৱা নাছিল একদম নিখুঁত একশ্যন তো সেই এটা প্লাছ পইণ্ট আৰু লগতে মানে
এতিয়া মানুহে কি চাব বিচাৰে মানে অলপ বডি চডি থকা অলপ মছলা ফিল্ম চাব বিচাৰে তো সেই চিনেমা সেই বস্তুটো মানে ৰবি শৰ্মা এই চিনেমাখনত দিব পাৰছি মানে চাওক ৰবি শৰ্মাৰ বডি ফিটনেছটো ইমান ধুনীয়া তো সেই এটা মানে ভাল পাইছে চাই যেনেকৈ সলমান খানক চলা খুলি একশ্যন কৰা দেখা পায় এইবাৰ মানে ৰবি শৰ্মা সেনেকৈ দেখা পাইছে আৰু অসমৰ মানুহ যিহেতু অসমৰ এক্টৰ তো মানে ইম'শ্যনটো এটা মানে মনত আহি গৈছে মানুহৰ সেই ইম'শ্যনটো সলমান খানক লৈ যিমান আহে তাতকৈ দুগুণ ইম'শ্যন মানুহৰ আহি গৈছে ৰবি শৰ্মাক লৈ মোৰে নিজৰ আপোনাৰ লোম চুম থিয়া হৈ গৈছে আৰু যি মানে সেই পাৰ্টিকুলাৰ চিনবিলাকত ৰবি শৰ্মাই যেতিয়া চলা তালা খুলি একশ্যন কৰে তো সঁচাকৈ মানে মনত মানে নিজৰ এটা গৰ্ব অনুভৱ হয় অসমৰ ইমান বেছি সৰু ইণ্ডাষ্ট্ৰী এটাৰ পৰাও এনেকুৱা ধৰণৰ মানে এক্টৰ ওলাব পাৰে বা এনেকুৱা ধৰণৰ আপোনাৰ হাৰ্ডৱৰ্ক কৰি এনেকুৱা ধৰণৰ চিনেমা বনাব পাৰে আৰু লগতে গানবিলাকৰ কথা ক'ব লাগিব গানবিলাক মানে কি একদম জাগাত ব্যৱহাৰ কৰিছে য'ত লাগে আৰু এনে আল্টু ফাল্টু গান বেছি ব্যৱহাৰ কৰা নাই আৰু যিবিলাক জাগাত লাগে গানবিলাকতো তাতেই ব্যৱহাৰ কৰিছে আৰু গানকেইটা ইমান বেছি পপুলাৰ হৈছে আৰু যিটো নাৰায়ণ গানটো সেই গানটোৰ বিষয়ে মানে ক'বই লাগিব এটা মুছলিম ল'ৰাই সেই গানটো লিখছি তো আপোনালোকে ভাবি চাওক তো সেই গানটোত কিমানখিনি ডেফথ আছে আৰু সেই গানটোত যিবিলাক চিন চলি থাকে গোটেই চিনেমাখন মানে আধা ঘণ্টা পাছতে সেই গানটো আহে তো সেই গানটোৱে মানুহক কিমান ইম'শ্যনেল কৰি দিছে ভাবক মানে মেক্সিমামে মানে সেই গানটোত মানে চিনেমা হলত মানে মানুহে মানে কান্দবা লগা হৈছে আৰু তো চব মানে ঠাণ্ডা হৈ যায় চিনেমা হল সেই পাৰ্টিকুলাৰ গানটো অহাৰ লগে লগে তো সেই গানটোৰ লগতে গোটেই চিনেমাখন ৰিলেট হৈ আছে তো ইমান বেছি কথা নকওঁ আৰু গানটোৰ ওপৰত মই তো মানে এই গোটেইবিলাক দিশ চাই মিলিয়ে চিনেমাখন ইমান ছাকচেছফুল হোৱা যেন লাগে আৰু মোৰ বোধেৰে মই ভাবোঁ আৰু এইখিনি মানে মই গোটেই ৰবি শৰ্মাৰ ইণ্টাৰভিউবিলাক চাই মিলি মোৰ এনেহেন লাগে আৰু এইখিনিয়ে মেইন পইণ্ট আৰু লগতে সুব্ৰত কাকতিকো মানে কি সঁচাকৈ চেলুট দিব লগা ইমান কম বয়সত ইমান ধুনীয়া কাম কৰিছে মানে টিমটো এটা আল্টিমেট টিম আছিলে এই চিনেমাখনৰ তো মানে কি এতিয়া কথাটো হৈছে কি এই টিমটোৰ পৰা আৰু এনেহেন চিনেমা আমি আশা কৰিম ভৱিষ্যতে আৰু লগতে ৰবি শৰ্মা এই চিনেমাখনৰ ছাকচেছৰ বিষয়ে তেখেতক কেইটামান পইণ্ট কৈছিল তো আপোনালোকক মই ক্লিপটো দি দিছোঁ আপোনালোকে চাই লওক ছবি ব্যৱসায়িক দিশত কি সফল হয় কি নহয় মই নাজানো আৰু মই জানিবও নিবিচাৰোঁ আজিও এই ইমান বৃহৎ এটা চেল হৈছে মই এইটোলৈ মোৰ গাত অলপো লগা নাই অনেষ্টলি ক'বলৈ গ'লে মই এটা কথাই ফূৰ্তি লাগিছে মোৰ য'ত মই ফূৰ্তি পাইছোঁ সেইটো কথা হৈছে যে মোৰ দৰ্শকে হললৈ আহি টকা দিছে টকাৰ বিনিময়ত তেওঁলোকে কৈছে যে মোৰ পইচা বচুল মোৰ যি পইচা লৈছোঁ মই লাগিলে আৰু 10 টকা দি থৈ যাম ইয়াতে